Hello guys, welcome to my vlog. আজি মানে আমাৰ এটা খুশখবৰি আহিছে হা আজি বিশ্ব পৰিৱেশ দিৱস আজি মানে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন এটা ভাল খবৰ আহিছে আমাৰ ঘৰলৈ মানে এজনী লক্ষী ছোৱালী জন্ম হৈ আহিছে আমি তাইক চাবলৈ গৈ আছো এয়া আমাৰ ভাগিন দেই এয়া মিষ্টাৰ মানে বহুত টেপ টেপাই থাকে নুনু মই গৈ নে ক'ত মুনুবা আহক গালে আহক তাৰ পাছত আজি মানে ব্লগটো ভিডিঅ'টো মানে অলপ দীঘলীয়া হ'ব গতিকে আমি আৰু ক'বলৈ যাম মানে কি হ'ব সেইটো শেষলৈকে চাব দেই তেতিয়াহে গম পাব ফটো কপিকে তেল ৰ এক মিনিট আজি ক'ত যাম ভাবিছা ভাগিন নো আইডিয়া মানে আমি যাম আৰু মানে ক'ত যাম নাজানো প্ৰথমতে হস্পিটেলত সোমাই খবৰ কৰি লওঁ এতিয়া মোৰ লগা চাৰ্জাৰী চাই লওঁ তাৰপিছত যাম এয়া একদম পুৰা ছানগ্লাছেছ পিন্ধি লৈছে দেই একদম মানে ৰেডি হৈ আছে আৰু মানে বাহিৰত ওলাম আৰু ছানগ্লাছ পিন্ধি মানে আজি পুৰা অলপ ফুৰি কৰিম আৰু এনজয় কৰিম আৰু কেনেকুৱা লাগিছে একদম পুৰা মানে কালাৰিং একদম ছানগ্লাছেছ লগাই লৈছোঁ 1 2 3 4 আজি মানে পুৰা ছানগ্লাছ লগাই মানে আজি মানে মই দেখিছে এতিয়া কিবা মিঠাই লৈ যাওঁ মানে মোৰ মিঠা কৰিবৰ কাৰণে আৰু এই আইচক্ৰীম ল'লোঁ আইচক্ৰীম টাইম আৰু খুলি দিয়া এয়া মানে এইটো কি ৰুট দলমুখ চাৰিআলি এয়া আমাৰ শিৱদৌল ওম নমঃ শিৱায় তোমাৰ হয় তোমাৰ এতিয়া মানে আমি গৈ আছো প্ৰগতি হস্পিটেললৈ ওম নমঃ শিৱায় ওম নমঃ শিৱায় চাৰিআলি দৰা দেই চবে চিনি পাইছে চাগে চবে ব্লগ চাইছে ন মোৰ পটককৈ লগ পালোঁ আৰু এতিয়া আমি যাওঁ হস্পিটেললৈ চবে কাৰ্ড লৈ বেবী মানে চাব নোৱাৰিলোঁ বেবী ৰুমত আছে আমি এতিয়া হস্পিটেলৰ পৰা ওলাইছোঁ খুব গৰম এতিয়া যাওঁ আৰু এফালে ক'ত যাওঁ নাজানো আৰু বলক ভিডিঅ'টো চাই থাকক নাম কৰিব নাপালোঁ এতিয়া মানে আমি বেলেগ ক'লেও নগ'লোঁ আমি এখন কি নীলকণ্ঠ ধাবা জাজিত আৰু আছে নীলকণ্ঠ ধাবা তাতে সোমালোঁ ভাত এসাঁজ খাওঁ আৰু বেটা চানগ্লাছ ভাত খোৱাৰ আগতে মানে ভাত অহা আগতে চিপছকে খাইছে বেটাই छोटी सी नन्ही सी ছোৱালী এজনী চিপছ খাইছে এজনী আৰু সৰু ছোৱালী চিপছ খাইছে হে অলপ ফটো চটো মাৰোগে মানে ক'ত যোৱা ধুনীয়া জেগা মানে চাৰিওফালে বহিব পৰা আছে আৰু পাৰ্ট ৰুম আছে সকলোবিলাক ধুনীয়াকৈ বহিব পাৰে ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিবৰ কাৰণে আহিব পাৰে আৰু কেতিয়াবা ধুনীয়া জেগা
ইয়া মানে বহুত প্ৰকাৰৰ চাটনি দিছে, ৰচুন আদাৰ চাটনি আৰু ইয়া কি জানো শুকান মাছৰ চাটনি, পানী টেঙা। ইমান ধুনীয়াকৈ কাঁহৰ বাতিত সজাই। আমাৰ দুজনী মানে কাঁহী আহি পোৱাহি নাই, মই পানীকে সুপি আছো। খালেই আমালৈতো ৰৈ দিয়ক। ইমান ধুনীয়াকৈ ডাঙৰ কাঁহৰ বাতিত সকলোবিলাক সজাই লৈ আহিছে। এয়া হ'ল কচুৰ দাইল, এয়া গাহৰি গ্ৰেভি কাঁহৰ বাতিত দিছে ধুনীয়াকৈ। এয়া মাটন গ্ৰেভি, বুট দাইল আৰু অমিতা, তাৰপাছত ড্ৰাই ফ্ৰাই গাহৰি, ভেন্দি ভাজি, ঢেকীয়া, বুটৰ ভাজি। এতিয়া মানে আমি ভাত সাজ খাই লওঁ, ভোক লাগিছে। ভাত, গাহৰি, ড্ৰাই ফ্ৰাই এনেকৈ আৰু কিবা কিবি খাইছোঁ। ভাত পানী খাই বৈ উঠিলোঁ, বহুত দেৰি বহিলোঁ মানে আমি, মানুহ একদম লাইন পাতি আছিলে। বাইদেউ কিয় মোৰ ঘূৰাই গ'লগৈ নি? বাইদেউ পাণ আনিছোঁ মই। এজনী আৰু আজি ভাগিন দেই, এইক মানে এবাৰ লগ কৰিছোঁ আৰু। আজিৰ দিনটো মানে ভালদৰে এনজয় কৰিলোঁ আৰু মাইনাহঁতৰ লগত, মাইনা মুনুবাহঁতৰ লগত। ভাল লাগিল। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব আৰু আগলৈও মানে মোৰ ডেইলি ব্লগবিলাক চাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব দেই। বাই বাই।